নমস্কাৰ মোৰ প্ৰিয় শুভাকাংক্ষী ৰাইজসকল সকলোকে মোৰ অন্য এটা সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি এওঁক পঠিয়াই লৈ আৰু মই কাপোৰখিনি চাৰ্ফত দি ঘৰটো সাৰি আৰু একেবাৰে বাচনখিনি ধুওঁ বুলি এয়া চকীখন লৈ ওপৰত উঠি ল'লোঁ। জানি নহয় আৰু কিমান কাম থাকে ন ৰাতিপুৱাৰ সময়কণ সময় নাই আৰু তাৰপিছতে আকৌ ইয়াত বাচনখিনি ধোৱাৰ পিছতে দিনৰ সাজৰ বাবে পাচলি কাটি আছোঁ। এয়া আম দেখিছেনে, সেইদিনাখন আনিছিলে মানুহজনে, এইকেইদিন ভাতৰ লগত সদায় খাই আছোঁ, ইমান ভাল লাগিছে নহয়। ভোট জলকীয়াৰ লগত ইমান ডাঙৰ ডাঙৰ ভোট জলকীয়া দেখিছেনে। তাৰপিছতে সেইখিনি কৰি মই গা পা ধুই আজৰি হৈ একেবাৰে দুখন কেৰাহী দুফালে পাতি দিছোঁ আৰু লৰালৰি হৈ যায় ন, মানুহজন যাব লাগে যে সোনকালে স্কুল ছুটি দিয়া সময় হৈ যায়গৈ। আনফালে এয়া চব্জি বনাই আছোঁ, মটৰ আলু বিলাহী বুট তেনেকৈ, আৰু আনফালে পটল ফ্ৰাই কৰি আছোঁ। তাৰপিছতে ভাত পানী খাই বৈ আজৰি হৈ এওঁ গ'ল। যিহেতু বতৰটো বহুত ডাৱৰীয়া, বৰষুণ দি আছিলে, ময়ো অকণমান তেওঁ যোৱাৰ পিছতে খিৰিকীৰ মুখতে বহিলোঁ। তাৰপিছত অকণমান শুলোঁ আৰু ফোনটো চালোঁ। শুই উঠি আকৌ ডাইনিঙতে বটল দুটা আছিলে খালী, সেইকেইটাও লৈ একেবাৰে পানী ভৰাবলৈ বুলি পাকঘৰলৈ আহিলোঁ। লাইটকেইটা দি ল'লোঁ আৰু যিহেতু সন্ধিয়া হ'ল, পানীখিনি ভৰাই মই মুখ হাত ধুই আৰু প্ৰাৰ্থনা কৰি লৈ একেবাৰে ৰাতি সাঁজৰ বাবে যোগাৰ কৰি আছোঁ। দেখিছেনে, কামৰ অন্ত নাই আৰু। তাৰ ভাবিলোঁ কি, যিহেতু ডাৱৰীয়া বতৰ, গতিকে চাহ অকণমান খাব লাগিব। যিহেতু গৰম পৰিলে খাবলৈ মন নাযায়, আজি বতৰটো ঠাণ্ডা আছিলে, সেইটো কাৰণে চাহ খাওঁ বুলি এয়া পাপৰ আছিলে, ৰিং পাপৰ, তাকে বোলো অকণমান ফ্ৰাই কৰি লওঁ। মানুহজনেতো চাহ নাখায় বাৰু, তেওঁ খাবলৈ মন গ'লে আমাৰ পেহীহঁতৰ ঘৰ আছে যে ওচৰতে, তাতে খাই দিয়ে। দিনতে হওক বা আবেলিতে হওক, মন গ'লে হ'ল আৰু, ইয়ালৈ নাহে আৰু আকৌ। মই সেইটো কাৰণে নিজৰ কাৰণে একাপ লাল চাহ বাকি লৈছোঁ ধুনীয়াকৈ আৰু খাই লওঁগৈ বুলি। চামুচখনো লৈ গৈছোঁ আকৌ, দেখিছেনে, গৰম হৈ থাকে যে, মই আকৌ চামুচখনেদি প্ৰথমতে খাই লওঁ, তাৰ পাছতহে আকৌ কাপটোৱে খাব পাৰোঁ। ইমান গৰমেও খাব নোৱাৰোঁ ন, যিহেতু ঠাণ্ডা হ'বলৈ ফেনখন লগাই দিছোঁ বাৰু। চাহকাপ খাই উঠিলোঁ আৰু অকণমান টিভি চালোঁ। এনেকুৱাতে আকৌ এওঁ আহি পালেহি নহয়, দৰজাখন গৈ খুলি থৈ আহিলোঁ। মোক ক'লে তুমি যোৱা, মই গৈ আছোঁ। মই গুচি আহিলোঁ দৰজাখন খুলি আৰু, তেওঁ এয়া আহি আছে। যিহেতু ওখ মানুহ ন, ওখ মানুহ কেমেৰাই ঢুকিয়ে নাপায়গৈ, কি ক'ম আৰু। তেওঁ অহাৰ পাছত তেওঁ বিচনাত বহি আছে আৰু ময়ো বিচনালৈ উঠি গৈছোঁ। দুজনে এতিয়া বহি টিভি চাম, তাৰপাছত আৰু ৰাতি যোগাৰ কৰিম আৰু। তেওঁ অকণমান ফ্ৰেছ হৈ ল'ব। মই আকৌ ৰাতিৰ সাজৰ যোগাৰ কৰি আছিলোঁ, তেওঁ আকৌ দেখিছেনে কেমেৰাটো লৈ গৈছে। কেতিয়াবা আকৌ নিজেই মন যায় এনেকৈ কেমেৰাটো লৈ যাবলৈ, কেতিয়াবা আকৌ মই ক'লেও কেমেৰাটো ধৰি নিদিয়ে। মই আকৌ ৰাতিৰ সাজৰ বাবে এয়া মেগী বনাইছিলোঁ। এনেকৈ মেগী বনালে খাই তেওঁ বৰ ভাল পায় আৰু ময়ো ভাল পাওঁ, সেইটো কাৰণে এনেকৈ বনালোঁ। লগতে পিঁয়াজো এনেকৈ দি দিছোঁ আৰু। ৰাতি ভাত খাবলৈ মন নাযায়, ভোকটো কমকৈ লাগে যে, সেইটো কাৰণে এয়া তেওঁ খাই আছে, ময়ো খাই ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, কেনে পালে জনাব। সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।